হাই ফ্ৰেণ্ডছ, জে কিটচেনলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মই বেঙেনা ভৰ্তাৰ লগত সয়াবিনৰ কোপ্তা বনাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই প্ৰথমতে বেঙেনাখিনিত অকণমান তেল লগাই এনেকৈ গেছত পুৰি ল'ম। এইখিনি মই এতিয়া এনেকৈ গেছটো কমাই দি পুৰি ল'ম। এইখিনি মোৰ পুৰি লোৱা হৈ গ'ল বেঙেনাখিনি। এতিয়া মই বেঙেনাখিনি এনেকৈ চাইছোঁ ভালকৈ সিজিছে নে নাই। মই নমাই দিছোঁ। নমাই দি মই এতিয়া ইয়াত দুটা বিলাহী এনেকৈ পানীত বইল কৰি ল'ম। অকণমান নিমখ দিছোঁ। দি ঢাকনিখন মাৰি 5 মিনিটমানৰ কাৰণে ঢাকি থ'ম। এইখিনি ধুনীয়াকৈ সিজি যাব। এতিয়া মই বেঙেনাৰ বাকলিখিনি গুচাই ল'ম। বাকলিখিনি ধুনীয়াকৈ এনেকৈ গুচাই ল'ম। গুচাই লৈ মই চুৰি এখনেৰে এনেকৈ কাটি ল'ম, নহ'লে খানিও দিব পাৰি। বিলাহীকেইটা মই এবাৰ চালোঁ, এইখিনিও ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই এই কাটাৰ চামুচ এখনেৰে বাকলিখিনি ধুনীয়াকৈ গুচাই দিম। দি মই বেঙেনাৰ লগত এইখিনি মিক্স কৰি সানি ল'ম। এইখিনি সানি লোৱা হ'ল। এতিয়া গোটেইখিনি বস্তু মই ৰেডি কৰি ল'লোঁ। ইয়াত মই পিঁয়াজ দুটা কুটি লৈছোঁ, আদা নহৰু অকণমান, কেঁচা জলকীয়া আৰু সয়াবিনৰ কোপ্তা কেইটাও মই এনেকৈ বনাই লৈছোঁ। এতিয়া মই ইয়াত 1 চামুচ নিমখ সোৱাদমতে লৈছোঁ, হালধি গুড়ি অকণমান, জিৰা গুড়ি আধা চামুচ আৰু কাশ্মীৰী মিৰ্চ লৈছোঁ মই 1 চামুচ। এইখিনি মই ধুনীয়াকৈ এতিয়া পানী অকণমান দি মিক্স কৰি ল'ম। এতিয়া মই কেৰাহী এটাত তেল অকণমান দি গৰম কৰি ল'ম তেলখিনি। ইয়াত মই আজৱাইন অকণমান দি দিছোঁ। তাৰপিছত মই কেঁচা জলকীয়া আৰু পিঁয়াজখিনিও দি দিম। এইখিনি দি মই ভালকৈ এবাৰ লাৰি ল'ম। তাৰপিছত মই ইয়াত অকণমান গোটা জিৰা দি দিছোঁ। দি আদা নহৰুখিনিও দি দিলোঁ। দি এইখিনি ভালকৈ আৰু এবাৰ মিক্স কৰি ল'ম। অকণমান গোটা ধনিয়াও দিছোঁ, গোন্ধটো ধুনীয়া হয়, খাবলৈ ভাল লাগে। তাৰপিছত মই এই পেষ্টখিনিও দি দিলোঁ। দি ভালকৈ আৰু এবাৰ লাৰি মই এইখিনি তেতিয়া বেঙেনাৰ ভৰ্তাখিনিও দি দিছোঁ। এইখিনি দি মই আৰু এবাৰ ভালকৈ লাৰি অকণমান টাইম থাকি ইয়াৰ পিছত মই কোপ্তাকেইটাও দি দিলোঁ। 1 চামুচ চয়া চচো দি দিছোঁ ইয়াতে। এইখিনি দি মই অকণমান পানী দিছোঁ। পানী দি মই 5 মিনিটমানৰ কাৰণে ঢাকি থ'ম। এতিয়া মই ঢাকনিখন গুচাই এইখিনি এবাৰ লাৰি দিম। দি মই ইয়াত অকণমান ধনিয়া দি দিছোঁ, কুটি থোৱা ধনিয়া দি আকৌ এবাৰ ভালকৈ লাৰি দিছোঁ। এইখিনি মোৰ হৈ গৈছে। আজি ভিডিঅ'টো চাই যদি ভাল লাগিছে আপোনালোকেও এনেকৈ এবাৰ ট্ৰাই কৰি চাব। কমেণ্ট কৰিবলৈ নাপাহৰিব।